কেৱল এটা নিয়ম অভ্যাস কৰি বছৰ বছৰ ধৰি ভুগি থকা অনিদ্ৰা সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰে। আপুনি যদি বিচনাত যোৱাৰ পিছত টোপনি ভালদৰে নাহে, ইকাটি-সিকাটিকৈ বাগৰি থাকিব লাগে, তেতিয়াহ'লে এই ভিডিঅ' কেৱল আপোনাৰ বাবে। বন্ধুসকল, টোপনি আমাৰ শৰীৰৰ বাবে আহাৰতকৈও অধিক প্ৰয়োজনীয়। কিন্তু আজিকালিৰ অতি ব্যস্ত জীৱনশৈলী আৰু মানসিক চাপৰ বাবে আমাৰ মগজুৱে যেন জিৰণি ল'বলৈকে পাহৰি গৈছে। ফলত গাৰুত মূৰ থৈ টোপনি নাহে। ইয়াৰ পৰিণাম আপুনি কি জানেনে? পিছদিনা আপোনাৰ গোটেই দিনটো আলস্য ভাৱ আহিব, মগজু অনবৰতে এটা খং ভাৱ আহিব। আৰু দীৰ্ঘদিন ধৰি যদি আপোনাৰ টোপনি নাহে, তেতিয়াহ'লে আপোনাৰ হৃদযন্ত্ৰ আৰু পাচন তন্ত্ৰৰ ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। কিন্তু চিন্তা নকৰিব, আজি মই আপোনালোকক এনেকুৱা 5টা যোগাভ্যাস দেখুৱাম, যিকেইটা যদি আপুনি নিয়মীয়াভাৱে কৰে, আপোনাৰ স্নায়ুতন্ত্ৰক শান্ত কৰি এটা কেঁচুৱাৰ নিচিনাকৈ গভীৰ নিদ্ৰা নিয়াত সহায় কৰিব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। তো বলক এতিয়া আমি সেই 5টা যোগাভ্যাস আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম আসনটো হৈছে পশ্চিমোত্তানাসন। আপুনি সন্মুখত ভৰি এনেদৰে খুলি ল'ব আৰু কিন্তু চিভিয়াৰ কঁকালৰ বিষ থাকিলে, অলপ কঁকালৰ বিষ থাকিলে কিছু যাব পাৰিব। যদি বেছি চিভিয়াৰ কঁকালৰ বিষ থাকে, তেতিয়াহ'লে কিন্তু আকৌ এই আসনটো কৰিব নোৱাৰিব। আদাৰৱাইজ কোনো কথা নাই। উশাহ লৈ হাত ওপৰলৈ উঠাব, উশাহ এৰি এৰি লাহে লাহে আগুৱাই যাব আৰু আপোনাৰ যিমানখিনি কেপাচিটি, যদি ইমানলৈ আহে ইমানলৈ আহিব, যদি এইখিনি পাৰে যিমানখিনি আপুনি পাৰে তালৈ যাব। গৈ উশাহ ল'ব, উশাহ এৰি এৰি মূৰটো সন্মুখৰ ফালে লগাই দিব, আপোনাৰ যিমানখিনিলৈ যায় একৰ্ডিং টু বডি কেপাচিটি। উশাহ লৈ আকৌ ওপৰলৈ উঠিব, উশাহ এৰি নামি আহিব। আকৌ এবাৰ উশাহ ল'ব, উশাহ এৰিব, এইটো 3বাৰ কৰিব। ইয়াৰ পিছত শশাংকাসন। বজ্ৰাসনত বহিব, দুটা আঁঠু গেপ, দীঘলকৈ উশাহ ল'ব, উশাহ এৰি লাহে লাহে হাত স্ৱাইপ কৰি সন্মুখলৈ লৈ যাব আৰু ধুতুৰি বা কপাল মজিয়াত লগাব। উশাহ নিশাহ স্বাভাৱিক। 5 পৰা 10 ছেকেণ্ড সময় থাকিব, তাৰপিছত উভতি আহিব। আকৌ দীঘলকৈ উশাহ ল'ব, উশাহ এৰিব, উশাহ নিশাহ স্বাভাৱিক। উভতি আহিব। এইটো 3বাৰ। তাৰপিছত বিপৰীতকৰণী মুদ্ৰা। তো বিপৰীতকৰণী মুদ্ৰা মই দুটা আপোনালোকক দেখাই দিম। প্ৰথমটো হৈছে যিসকলৰ অসুবিধা পায় উঠাব, তেওঁলোকে ৱালৰ ছাপৰ্ট লৈ এনেকৈ উঠাব পাৰে। ৱাল ল'ব, ৱালৰ ছাপৰ্ট লৈ কঁকালটো দাঙিব, কঁকালত ধৰিব, এখন ভৰি উঠাব, তাৰপিছত আনখন ভৰি উঠাব। আৰু যিসকলে ডাইৰেক্ট পাৰে, তো তেওঁলোকে শুই কিনে ডাইৰেক্ট ভৰি ওপৰলৈ উঠাই দিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এনেদৰে 3 পৰা 5 মিনিট সময় থাকিব। প্ৰথম অৱস্থাত আপুনি 1 মিনিট থাকিলেও হ'ব, লাহে লাহে আপুনি 3 মিনিটলৈ নিব। 3 মিনিটৰ পৰা 5 মিনিট সময় থাকিলে হ'ব। তাৰপিছত নামি আহোঁতে প্ৰথমতে কঁকাল নমাব, তাৰপিছত ভৰি। ইয়াৰ পিছত সেতু বন্ধনাসন। দুখন ভৰি সামান্য গেপ কৰিব, হাতৰ তলুৱা তলফালে। তাৰপিছত লাহে লাহে উশাহ লৈ কঁকাল ওপৰলৈ উঠাব। আপুনি যিমান সময় উশাহ ধৰি ৰাখিব পাৰে। প্ৰথমবাৰত উশাহ নিশাহ স্বাভাৱিক ৰাখিব, 10 পৰা 15 ছেকেণ্ড সময় থাকিব, তাৰপিছত লাহে লাহে নমাব। নেক্সট বাৰ উশাহ বন্ধ ৰাখিব, উশাহ দীঘলকৈ ল'ব, উশাহ বন্ধ ৰাখিব। এইটো কঁকালৰ বিষ থাকিলেও বহুত আৰাম পোৱা যায়। কঁকালৰ বিষ বা কিছুমানৰ ডিপ্ৰেশ্যন থাকিলেও এই আসনটো সহায় কৰে। টোপনিটো আপোনাক ঠিক কৰিবই, তাৰোপৰি আৰু এডিশ্যনেল বেনিফিট
এই সেতু বন্ধনাসনৰ যিমান পাৰি উশাহ ল'ব উশাহ লৈ উশাহটো বন্ধ ৰাখিব যিমান সময় পাৰে তাৰপিছত লাহে লাহে কঁকাল তললৈ নমাই অলপ সময় শৱাসনত ৰিলেক্স হ'ব ইয়াৰ পিছত লাষ্টৰটো হৈছে অনুলোম বিলোম প্ৰাণায়াম তাৰ কাৰণে আপুনি যদি তলত বহা অসুবিধা হয় আপুনি ওপৰতো বহিব পাৰে সুন্দৰভাৱে বহিলে এনেদৰে এখন হাত জ্ঞান মুদ্ৰা বা আপুনি যি মুদ্ৰা লগাই মুদ্ৰা বহুত ভিডিও দিছো আপুনি তাৰ পৰা যেটো আপোনাৰ দৰকাৰী হয় সেই মুদ্ৰাটো লগাব এখন হাতত আৰু এখন হাতত আপুনি ইনডেক্স ফিংগাৰ মিডল ফিংগাৰ ক্লোজ কৰিব বুঢ়া আঙুলিৰে ৰাইট নষ্ট্ৰিল ক্লোজ কৰিব লেফটেৰে যিমান পাৰি দীঘলকৈ উশাহ ল'ব লগে লগে লেফট বন্ধ ৰাইটেৰে উশাহ এৰিব আকৌ ৰাইটেৰে উশাহ ল'ব ৰাইট বন্ধ লেফটেৰে এৰিব এটো এটা সাৰ্কেল হয় লেফটেৰে ললে ৰাইটেৰে এৰিলে ৰাইটেৰে ললে লেফটেৰে এৰিলে এটো পুৰা এটা সাৰ্কেল হয় এনেদৰে আপুনি যেতিয়া আপুনি এটো কৰি থাকিব 5 মিনিট মান সময় কৰিব লাগে 5 মিনিটৰ পৰা 10 মিনিট আপুনি পৰ্যন্ত কৰিব পাৰি লাষ্টৰ বাৰত আপুনি যদি কন্টিনিউ কৰি আছে লাষ্টৰ বাৰত লেফটেৰে এৰি কমপ্লিট কৰিব তো এই হৈছে 5টা এনেদৰে যদি আপুনি নিয়মীয়াভাৱে কৰে নিশ্চয়কৈ আপোনাৰ টোপনি অহাত যথেষ্ট সহায় কৰিব বন্ধুসকল এআই হৈছে যুগৰ শক্তি আমাৰ যোগা মিৰাকল পৰিয়ালত এনেকুৱা টেষ্টিমনিয়েল আছে যিসকলে প্ৰথম অৱস্থাত টোপনি অহাত বহুত অসুবিধা পাইছিলে কিন্তু নিয়মীয়া যোগ অভ্যাস কৰাৰ পিছত তেওঁলোকে বিছনাত যোৱাৰ পিছত 2 মিনিট বা 5 মিনিটৰ ভিতৰতে খুব সুন্দৰ টোপনি আহে তো আপোনাৰো তেনেদৰে আহিব আপুনি নিয়মীয়া যোগ অভ্যাস কৰক মই যেকিটা দেখালো সেইকিটা আপুনি কৰিব পাৰে আৰু নহলে আমাৰ যি নিয়মীয়া সেশন চলে তাতো আপুনি যোগদান কৰিব পাৰে তাৰ কাৰণে আপুনি এই তলৰ নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে ভিডিওটো আপুনি এতিয়াই শেয়াৰ কৰি থক কাৰণ ইমান ভিডিও আহে এই ভিডিওটো আপোনাৰ হেৰাই যাব পাৰে ইয়াৰ পিছত আহিছো দুটা সুন্দৰ টিপস এই দুটা আপুনি সদায় আপুনি নিয়মীয়াভাৱে কৰিব সেইটো হৈছে আপুনি শুব যোৱাৰ 1 ঘণ্টা আগতে মোবাইল হওক বা স্ক্ৰিন হওক যিকোনো ইলেক্ট্ৰনিক ডিভাইস আপুনি 3 মিটাৰ 4 মিটাৰ দূৰত ৰাখিব আৰু যদি সম্ভৱ হয় আপোনাৰ শুৱা কোঠাৰ পৰা বেলেগ এটা কোঠাত আপোনাৰ যিকোনো ইলেক্ট্ৰনিক ডিভাইস সেই কোঠাটোত ৰাখিব তাৰ পিছত আপোনাৰ ভৰিখন কুহুমীয়া পানীৰে ধুব আৰু তাত মাষ্টাৰ্ড অইলেৰে অলপ মাসাজ কৰি ল'ব ভৰিখনত আৰু তাৰ পিছত আপুনি শুবলৈ যাব এতিয়া হিছো যোগ অভ্যাস আপুনি কোনটো সময়ত কৰিব এটা হৈছে আপুনি ৰাতিপুৱা কৰিব পাৰে বা সন্ধিয়া কৰিব পাৰে কিন্তু এটা কথা লক্ষ্য ৰাখিব আপুনি যেতিয়া কিবা খায় খোৱাৰ 3 ৰ পৰা 4 ঘণ্টা ব্যৱধান ৰাখিব তাৰ পাছত এই যোগ অভ্যাস কিটা আপুনি কৰিব পাৰে এখিনিতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আপোনাৰ টোপনি অহাত কিমান সময় লাগে তলত কমেন্ট কৰি জনাওক 1 মিনিট 2 মিনিট 10 মিনিট 1 ঘণ্টা বা আপুনি গম নাপায় যেটো হয় আপুনি তলত কমেন্ট কৰি জনাব যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিওত তেতিয়ালে নমস্কাৰ